নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ অসম প্ৰস্তুতি নামৰ চেনেলটিৰ তৰফৰ পৰা। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ কম্পিউটাৰৰ লগত জড়িত প্ৰশ্ন, যিকেইটা প্ৰশ্ন আপোনালোকৰ আহিবলগীয়া গুৱাহাটী হাইকোৰ্টৰ LDA আৰু কপিজ পোষ্টকেইটাৰ এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব পাৰে। বন্ধুসকল, দেৰি নকৰি আৰম্ভ কৰোঁ আজি আমাৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটি। প্ৰথম প্ৰশ্নটি হৈছে দি ৱৰ্ড কম্পিউটাৰ হেজ বিন ডিৰাইভড ফ্ৰম হুইচ অফ দ্য ফলোয়িং লেংগুৱেজ। কম্পিউটাৰ যিটো ৱৰ্ড আছে সেই ৱৰ্ডটো কোনটো লেংগুৱেজৰ পৰা উৎপত্তি হৈছে? এনচাৰটো হৈছে অপশ্যন নম্বৰ 4 লেটিন। কুৱেশ্যন নম্বৰ 2 ইনপুট আউটপুট এণ্ড প্ৰচেছিং ডিভাইচেছ গ্ৰুপ টুগেডাৰ ৰিপ্ৰেজেণ্ট এ বা এন ইনপুট আউটপুট আৰু প্ৰচেছিং ডিভাইচে কি ধৰণৰ এটা ছিষ্টেম গঠন কৰে? ইয়াৰ এনচাৰটো হৈছে কম্পিউটাৰ ছিষ্টেম। কুৱেশ্যন নম্বৰ 3 হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাৰেক্ট অৰ্ডাৰ অফ দ্য 4 মেজৰ ফাংচনছ অফ এ কম্পিউটাৰ। কম্পিউটাৰৰ 4টা মেজৰ ফাংচন আছে। সেই 4টা মেজৰ ফাংচন এফালৰ পৰা কি হ'ব তাকে সোধা হৈছে এই প্ৰশ্নটোত। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ 4 ইনপুট প্ৰচেছ আউটপুট আৰু ষ্ট'ৰেজ। কম্পিউটাৰ এটাত আমি প্ৰথমতে কি কৰোঁ? ইনপুট দিওঁ, তাৰপিছত সেইটো কি হয়? প্ৰচেছিং হয়, তাৰপিছত কি হয়? কম্পিউটাৰে সেইটো দেখুৱাই দিয়ে, মানে আউটপুট আমাক দেখুৱাই দিয়ে। তাৰপিছত আমি কি কৰোঁ? সেই বস্তুটো আমি কি কৰোঁ? ষ্ট'ৰেজ কৰোঁ বা ষ্ট'ৰ কৰোঁ। ঠিক আছে, গতিকে ইয়াৰ কাৰেক্ট অৰ্ডাৰটো কি হ'ব? ইনপুট প্ৰচেছ আউটপুট আৰু ষ্ট'ৰেজ। নেক্সট কুৱেশ্যনটো হৈছে কালেক্টিং দ্য ডাটা এণ্ড কনভাৰ্টিং ইট ইনটু ইনফৰমেশ্যন ইজ কল্ড। ডাটা কালেকশ্যন কৰা আৰু তাক ইনফৰমেশ্যনলৈ ৰূপান্তৰিত কৰা কি বুলি কোৱা হয়? এনচাৰটো হৈছে অপশ্যন নম্বৰ 1 প্ৰচেছিং। প্ৰচেছিঙত কি কৰা হয়? আমি যিবোৰ ডাটা কালেক্ট কৰোঁ বাহিৰৰ চ'ৰ্চৰ পৰা, সেইটো আমি ইনফৰমেশ্যনলৈ ৰূপান্তৰিত কৰোঁ। চ' দ্য অপশ্যন 1 ইজ কাৰেক্ট। কম্পিউটাৰ কেন নট পাৰফৰ্ম। কম্পিউটাৰ এটাই কি কৰিব নোৱাৰে? অপশ্যন আছে ইনপুট আউটপুট থিংকিং আৰু প্ৰচেছিং। এনচাৰটো হ'ব থিংকিং। কম্পিউটাৰ এটাই কেতিয়াও ভাবিব নোৱাৰে। কম্পিউটাৰ কেন নট পাৰফৰ্ম থিংকিং। নেক্সট কুৱেশ্যনটো হৈছে এ কম্পিউটাৰ কেন নট পাৰফৰ্ম হুইচ অফ দ্য ফলোয়িং ফাংচনছ। কম্পিউটাৰ এটাই তলৰ কোনটো কাৰ্য সম্পাদন কৰিব নোৱাৰে? আৰু এই কুৱেশ্যনটো আহিছিল 2015 IBPS ক্লাৰ্কৰ এক্সামত। এনচাৰটো হ'ব ইয়াৰ বেক এ কেক। কম্পিউটাৰ এটাই কেক বনাব নোৱাৰে, মানে ডাইৰেক্টলি কম্পিউটাৰ এটাই কেক এটা বনাব নোৱাৰে। বাকী এডিশ্যন বা যোগ কৰিব পাৰে, ছাবট্ৰেকশ্যন বা বিয়োগ কৰিব পাৰে, ডিভিজন বা হৰণ কৰিব পাৰে, আৰু নান অফ দিছটো হ'বই নোৱাৰে, যিহেতু এডিশ্যন ছাবট্ৰেকশ্যন হয়েই। গতিকে 6 নম্বৰ কুৱেশ্যনটো এনচাৰ হৈছে অপশ্যন নম্বৰ 3 বেক এ কেক। কম্পিউটাৰ এটাই কেতিয়াও কেক বনাব নোৱাৰে ডাইৰেক্টলি। নেক্সট কুৱেশ্যনটো হৈছে পাৰ্ট নাম্বাৰ ডেছক্ৰিপশ্যন এণ্ড নাম্বাৰ অফ পাৰ্টছ অৰ্ডাৰ্ড আৰ এক্সাম্পলছ অফ। পাৰ্ট নাম্বাৰ ডেছক্ৰিপশ্যন এণ্ড নাম্বাৰ অফ পাৰ্টছ অৰ্ডাৰ্ড এইবিলাক মানে কিহৰ এক্সাম্পল হয়? ইয়াৰ এনচাৰটো হৈছে প্ৰচেছিং। অপশ্যন নম্বৰ 3 ইজ দ্য ৰাইট এনচাৰ। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট কাৰণ এই কুৱেশ্যনটো আহিছিল 2013 চনৰ IBPS ক্লাৰ্কৰ এক্সামত। নেক্সট কুৱেশ্যনটো হৈছে বেনিফিটছ অফ কম্পিউটাৰ্ছ আৰ। কম্পিউটাৰৰ বাৰু সুবিধাবিলাক কি কি হয়? অপশ্যন আমি চাই লওঁ। ভেৰি ফাষ্ট এণ্ড কেন ষ্ট'ৰ হিউজ এমাউণ্ট অফ ডাটা। কম্পিউটাৰ এটা বহুত ফাষ্ট হয় আৰু ই বহুত বেছি পৰিমাণৰ ডাটা সংৰক্ষণ কৰি ৰাখিব পাৰে। এইটো ৰাইট হয়, কম্পিউটাৰ এইটো এটা সুবিধা হয়। অপশ্যন নম্বৰ 2 কি আছে? প্ৰভাইড একিউৰেট আউটপুট আইডাৰ ইনপুট ইজ কাৰেক্ট অৰ নট। এইটো বন্ধুসকল অশুদ্ধ হ'ব, কাৰণ ইয়াত কি কোৱা হৈছে আমি কম্পিউটাৰ এটাত অশুদ্ধ বা শুদ্ধ যিয়ে ইনপুট নিদিওঁ কিয় কম্পিউটাৰ এটাই কি কৰিব? শুদ্ধ ইনপুটেই দেখুৱাব। এইটো এটা ভুল কথা কোৱা হৈছে, কাৰণ আমি কম্পিউটাৰ এটাত যদি ভুল ইনপুট দি দিওঁ তেনেহ'লে কম্পিউটাৰটোৱে শুদ্ধ ইনপুট কেতিয়াও নেদেখুৱাব। অপশ্যন নম্বৰ 3টো হৈছে থিংক এবাউট দ্য প্ৰচেছিং। কম্পিউটাৰ এটাই প্ৰচেছিং এটা বিষয়ে ভাবিব পাৰে। এইটো অশুদ্ধ। আৰু 4 নম্বৰটো হৈছে অল অফ দি এবভ। গোটেইকেইটা নহয়, 1 নম্বৰটোহে হয়। গতিকে এনচাৰটো হ'ব ভেৰি ফাষ্ট এণ্ড কেন ষ্ট'ৰ হিউজ এমাউণ্ট অফ ডাটা। কুৱেশ্যন নম্বৰ 9 এ কালেকশ্যন অফ আনপ্ৰচেছড আইটেমছ ইজ। এই কুৱেশ্যনটো বন্ধুসকল 2015 চনৰ SBI POত আহিছিল, নিশ্চয় দেখিছে আপোনালোকে। এ কালেকশ্যন অফ আনপ্ৰচেছড আইটেমছ ইজ হোৱাট। কোনো ধৰণৰ প্ৰচেছ নকৰা আইটেমছৰ সংগ্ৰহক কি বুলি কোৱা হয়? ইয়াক কোৱা হয় ডাটা বুলি। এ কালেকশ্যন অফ আনপ্ৰচেছড আইটেমছ ইজ কল্ড ডাটা। নেক্সট কুৱেশ্যনটো হৈছে হুইচ এমং দ্য ফলোয়িং চাইকল কনচিষ্ট অফ এন ইনপুট প্ৰচেছিং আউটপুট এণ্ড ষ্ট'ৰেজ এজ ইটছ কনষ্টিটুৱেণ্টছ। তলত দিয়া কোনটো চাইকলত মানে ইনপুট প্ৰচেছিং আউটপুট আৰু ষ্ট'ৰেজ জড়িত হৈ থাকে বা তাৰ অংশ হিচাপে থাকে? ইয়াৰ এনচাৰটো হ'ব ডাটা।
অপশ্যন নম্বৰ 5 হৈছে ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটো হৈছে this is data that has been organized and presented in a meaningful fashion আমাক সোধা হৈছে যে এই অপশ্যন কেইটাৰ ভিতৰত কোনটো অপশ্যনে এইটো বুজায় যে ডাটাবিলাক মানে বৰ ধুনীয়াকৈ সজাই থোৱা থাকে ইয়াৰ এনচাৰটো হ'ব ইনফৰমেশ্যন হৈছে এনেকুৱা ধৰণৰ ডাটা যাক আমি তা বৰ ধুনীয়াকৈ বা মিনিংফুল ফেশ্বনত আমি সজাই থোৱা হয় সো দ্য এনচাৰ ইজ ইনফৰমেশ্যন ইজ ডাটা that has been organized and presented in a meaningful fashion বন্ধুসকল এতিয়া আপোনালোকে গম পাইছে যে ইনফৰমেশ্যন আৰু ডাটাৰ মাজত অলপ পাৰ্থক্য আছে যে ডাটাবিলাক কি হ'ব পাৰে এটা অৰ্গেনাইজ মেনাৰ বা সুশৃংখলভাৱে নাথাকিবও পাৰে কিন্তু ইনফৰমেশ্যনবিলাক সদায় কি হয় সুশৃংখলভাৱে থাকে নেক্সট কুৱেশ্যনটো হৈছে ডাটা অৰ ইনফৰমেশ্যন ইউজড টু ৰান দ্য কম্পিউটাৰ ইজ কল্ড ডাটা অৰ ইনফৰমেশ্যন ইউজড to run the computer is called what ইয়াৰ এনচাৰটো হ'ব none of this ইয়াত হাৰ্ডৱেৰ CPU peripheral software একোৱেই নহয় question number 13 the steps and tasks needed to process data such as responses to questions or clicking an icon are called এনচাৰটো হ'ব instruction বিলাকৰ মাজত কি থাকে আমি কম্পিউটাৰটোত যদি আইকন এটা ক্লিক কৰি দিওঁ তেনেহলে সেই ক্লিক কৰাৰ যেটো প্ৰসেস হয় সেই প্ৰসেসটো কোড লিখা থাকে ইনষ্ট্ৰাকশনত লিখা থাকে যে আমি এনেকৈ ডাবল ক্লিক কৰিলে এটা ফোল্ডাৰ ওপেন হয় কম্পিউটাৰ গতিকে সেই ডাবল ক্লিক কৰিলে যে কম্পিউটাৰৰ ফোল্ডাৰটো ওপেন হয় হেতু কোড লিখা থাকে ইনষ্ট্ৰাকশন বিলাকত লিখা থাকে সো এনসাৰ ইজ ইনষ্ট্ৰাকশনস আৰু সেই ইনষ্ট্ৰাকশন বিলাকত কি লিখা থাকে স্টেপস এণ্ড টাস্ক বিলাক লিখা থাকে কোৱেশ্চন নম্বৰ 14 দি আৰ্লিয়েষ্ট ক্যালকুলেটিং ডিভাইস ইজ হোৱাট আটাইতকৈ পুৰণি ক্যালকুলেটিং ডিভাইসটোৰ নাম কি বাৰু ইয়াৰ এনসাৰটো হৈছে অপচন নম্বৰ 2 এবেকাস এটা ইজি কুৱেশ্চন নেক্সট কুৱেশ্চনটো হৈছে Abacus can perform Abacus কি কৰিব পাৰে বাৰু Abacus এডিশন কৰিব পাৰে সাবট্ৰেকশন কৰিব পাৰে মাল্টিপ্লিকেশন কৰিব নোৱাৰে গতিকে এনসাৰটো হ'ব both a1 and 2 হ'ব কাৰণ Abacus মাল্টিপ্লিকেশন বা পূৰণ কৰিব নোৱাৰে বা আমি Abacusৰ সহায়ত মাল্টিপ্লিকেশন কৰিব নোৱাৰো কিন্তু এডিশন এণ্ড সাবট্ৰেকশন অৱশ্যই কৰিব পাৰো সো এনসাৰটো হ'ব অপচন নম্বৰ 4 both 1 and 2 বন্ধুসকল মনত ৰাখিব Abacus মাল্টিপ্লিকেশন কৰিব নোৱাৰে বন্ধুসকল নেক্সট কুৱেশ্চনটো হৈছে দা নেপিয়াৰ্স টেকনলজি ইউজড ফৰ ক্যালকুলেশন কল্ড হ'ব লাগিছিল ইয়াতে দা নেপিয়াৰ্স টেকনলজি ইউজড ফৰ ক্যালকুলেশন ইজ কল্ড হোৱাট ক্যালকুলেশনৰ কাৰণে ব্যৱহাৰ কৰা নেপিয়াৰ যেটো টেকনলজি আছে হেতু কি বুলি কোৱা হয় ইয়াক কোৱা হয় মনত ৰাখিব অপচন নম্বৰ 4 ৰেপডলজিয়া বুলি কোৱা হয় দা নেপিয়াৰ্স টেকনলজি ইউজড ফৰ ক্যালকুলেশন ইজ কল্ড ৰেপডলজিয়া এটো আপোনালোকক এটা টেকনিক্যাল ভাষাৰ যোগতিকে মই ইয়াক বুজাই দিব নোৱাৰিম ভাল কৰে আপোনালোকে মনত ৰাখিব যে নেপিয়াৰ টেকনলজি এটা ইউজ কৰা হয় ক্যালকুলেশনত আৰু হেতু কি বুলি কোৱা হয় ৰেপডলজিয়া বুলি কোৱা হয় নেক্সট কুৱেশ্চনটো হৈছে আমি আজি বন্ধুসকলে মাত্ৰ 20টা কুৱেশ্চন ইয়াত আলোচনা কৰিম আপোনালোকে সাবস্ক্ৰাইব কৰিব চেনেলটো প্লিজ এনেকুৱা ধৰণৰ ভিডিও আগলৈ পাই থাকিবৰ কাৰণে অকল কম্পিউটাৰ ক্ষেত্ৰত জড়িত নহয় জিকে ম্যাথছ এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবৰ কাৰণে আপোনালোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰিব তাকে আশা কৰিলো নেক্সট কুৱেশ্চনটো হৈছে পাস্কেলাইন ইজ অলসো নোন বাই পাস্কেলাইনটো আমি কি হিচাপে জানো বা কি বুলি জনা যায় ইয়াৰ এনসাৰটো হৈছে এডিং মেচিন পাস্কেলাইনক এডিং মেচিন হিচাপেও জনা যায় নেক্সট কুৱেশ্চনটো হৈছে পাঞ্চ কাৰ্ডছ were first introduced by পাঞ্চ কাৰ্ডটো কোনে প্ৰথমতে আৱিষ্কাৰ কৰিছিল বা ইন্ট্ৰোডিউস কৰিছিল ইয়াৰ এনসাৰটো হৈছে জেকাৰ্ড নামৰ ব্যক্তিজনে পাঞ্চ কাৰ্ড ইন্ট্ৰোডিউস কৰিছিল প্ৰথমতে অপচন নম্বৰ 3 is the right answer নেক্সট কুৱেশ্চনটো হৈছে Question number 19 which of the following is known as father of computer আপোনালোকে নিশ্চয় জানে নামটো গতিকে এনসাৰটো হ'ব ইয়াৰ অপচন নম্বৰ 3 চাৰ্লছ বেবেজ হৈছে কম্পিউটাৰ পিতৃ কিয়নোৰ এনসাৰটো ক'ত আছে 20 নম্বৰ কুৱেশ্চনটোত আছে কি আছে যে এনালাইটিক্যাল ইঞ্জিন ডেভেলপ বাই এনালাইটিক্যাল ইঞ্জিনটো কাৰ দ্বাৰা বিকাশ হৈছিল ইয়াৰ এনসাৰটো হৈছে চাৰ্লছ বেবেজ আৰু চাৰ্লছ বেবেজে এনালাইটিক্যাল ইঞ্জিনটো আৱিষ্কাৰ কৰাৰ কাৰণে তেখেতক কম্পিউটাৰ পিতৃ বুলি আখ্যা দিয়া হয় বন্ধুসকল আজিলৈ ইমানেই আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পাইছে যদি ভাল পাইছে প্লিজ ভিডিওটো লাইক কৰিব পুনৰবাৰ কৈছো চেনেলটো সাবস্ক্ৰাইব কৰিব যদি নতুন আপোনালোক এই চেনেলটোত এনেকুৱা ধৰণৰ ভিডিও আগলৈ পাই থাকিবৰ কাৰণে আৰু ভিডিওটো শেষলৈ চোৱাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছো জয় আই অসম